Rồi nỗi binale Rồi binale সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ লগত আছে এজন মোৰ ককাইদেউ স্বৰূপ বিভু কুমাৰ ঠাকুৰীয়া আমাৰ জুবিন ক্ষেত্ৰত জুবিন পুণ্যভূমিত অহৰহ কষ্ট কৰি থাকে যেনেকৈ প্ৰশান্তই লাগি থাকে তেনেকৈ সেইটো লাগি থাকে প্ৰশান্তকো মই লগ পাম আৰু জুবিনদাৰ ঘৰটো প্ৰায় সম্পূৰ্ণ হৈছেগৈ প্ৰায় হৈছে মোৰ পাছফালে দেখিছে আপোনালোকে আমাৰ জুবিনদাৰ শেষ ঘৰটো তেখেতে ইয়াৰ পৰাই চাই আছে আৰু সম্পূৰ্ণ হৈছে এই মুহূৰ্তত আটাইতকৈ দুখৰ বিষয় যে আজি 96 ডেজ হৈ গ'ল আজি 96 ডেজৰলৈকে আমি জুবিনদাৰ যিটো ন্যায় প্ৰকৃততে ন্যায়টোৰ পৰা বঞ্চিত হৈ আছোঁ আচলতে আমি ইটো সিটো অগৰং বগৰং কিবা কিবি ঢেৰ শুনি আছোঁ আৰু শেহতীয়াকৈ জুবিনদাৰ যি হত্যাকাৰী গোচৰত অভিযুক্ত হোৱা অমৃত প্ৰভাইও ব্যক্তিগত উকিল লৈ পেলাই জুবিনদাৰ বিপক্ষত কেছ খেলিব লৈছে সেইটো আচলতে এজন অনা অসমীয়া কেতিয়াও বুজি নাপায় অসমীয়াৰ আৱেগ গ্ৰেভিয়েল চাহু নামৰ এজন অধিবক্তাক অমৃত প্ৰভা মহন্তই টকা দি পেলাই ধৰক তেওঁ জুবিনদাৰ বিপক্ষত কেছ খেলিব যিটো সময়ত সমগ্ৰ অসমৰ উকিল সন্থাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে জুবিনদাৰ বিপক্ষত কোনেও ওকালতি নকৰে তেনেস্থলত এজন বহিৰাগত এজন এডভকেটৰ তেওঁ ক'ত ইমান দুঃসাহস কৰিলে যে আমাৰ জুবিনদাৰ বিপক্ষত কেছ খেলিব আচলতে এটা কথা কিন্তু তেওঁ মনত ৰখা উচিত যে অসমৰ ৰাইজৰ পৰা তেওঁ কেতিয়াও বাচি নাযায় যদিও তেওঁ অমৃত প্ৰভাক বচাইও দিয়ে আৰু অমৃত প্ৰভা অসমৰ ৰাইজৰ পৰা বাচি নাযায় কেতিয়াও এইটো স্বতঃসিদ্ধ কথা আৰু দাদাৰ এই পবিত্ৰ পুণ্যভূমিত আজি আহিয়ে থাকোঁ মই সময় পালে আৰু ইয়াত আজি বহুত মানুহ আহিছে আৰু এয়াই আচলতে দাদা জুবিনদা কেতিয়াও অকলে নাথাকে হয় নাই বাৰু সেইটোৱে জুবিনদা সদায় মানুহৰ মাজত থাকি ভাল পায় সেইটোৱে তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল মানুহৰ মাজত থাকিছিলে আৰু ইমানবোৰ মানুহ আজি ইয়াত আছে জুবিনদা আচলতে সুখী হৈছে মনৰ পৰা সুখী হৈছে তেওঁ দাদা আশীৰ্বাদ কৰিব আমাক যিমানখিনি পাৰোঁ আমি আছোঁ আপোনাৰ কাৰণে মাত পাতি যাম গোটেই জীৱন আটাইতকৈ ডাঙৰ কথাটো হ'ল কি আমি অসমীয়া কিন্তু একগোট হ'ব লাগিব যদি আমি অসমীয়া জুবিনদাই শেষ সময়ত চবকে একগোট কৰি থৈ গ'ল এতিয়া আমি হাতে কামে কৰি দেখাব লাগিব যদি আমি একগোট নহওঁ তেনেহ'লে আমাৰ অনাগত সময়ত আমাৰ বহুতখিনি মানে খেলি মেলি হ'ব কাৰণ কেলৈ আজি যদি একগোট হওঁ তেতিয়াহে জুবিনদাই সোনকালে ন্যায় পাব কি ক'ব আৰু এইখিনিতে নমস্কাৰ জনাইছোঁ পাপু ইমান কষ্ট কৰি তেওঁ আমাৰ জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈছে জুবিনদা ন্যায় পোৱাটো আমি বিচাৰিছোঁ সম্পূৰ্ণভাৱে সঁচাকৈ ন্যায়টো পাওক তাকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ এনে যি টি কথা কৈ পেলাই বিপথে পৰিচালিত কৰিব নালাগে যিটো সঁচাই ক'ব লাগে আৰু যিটো মিছাই হ'ব লাগে আমাৰ মতে কিন্তু সেইটোৱে মোৰ চৰকাৰৰ ওচৰত দাবী জনাইছোঁ বেছি পলম কৰিও থাকি লাভ নাই কাৰণ অসমৰ জনসাধাৰণ বা জুবিনদাৰ অনুৰাগীসকলে এতিয়াও বহুত আশাৰে বাট চাই ৰখি আছে এইখন চৰকাৰে যাতে সম্পূৰ্ণ সঁচাকৈ মানে ন্যায়টো প্ৰদান কৰে তাকে মই দাবী জনাইছোঁ ধন্যবাদ দাদা আৰু সদায় দাদাৰ ওচৰত এনেকৈ লাগি থাকক ঠিক আছে থেংক ইউ গোটেই পৰিৱেশটো এবাৰ যাম আৰু প্ৰশান্ত আৰু এয়াই হ'ল জুবিন পবিত্ৰ পুণ্যভূমি আৰু জুবিন এই পবিত্ৰ পুণ্যভূমিৰ দৃশ্য চাওক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজিও অকণমান ভক্তৰ ভিৰ হৈ আছে আৰু সকলোৱে মনত এটাই ভক্তি ভাৱ লৈ জুবিনদাৰ শ্ৰীচৰণত সেৱা জনাইছে আৰু এয়াই হ'ল ঈশ্বৰৰ পুত্ৰৰ শক্তি আজিও যিসকলে জুবিনদাক লৈ হেতালি খেলি আছে যিসকলে জুবিনদাৰ চৰিত্ৰক লৈ আঙুলি উঠাব বিচাৰি আছে তেওঁলোকক সকীয়াই দিছোঁ এই জুবিনৰ পবিত্ৰ পুণ্যভূমিৰ পৰাই প্ৰয়োজনত সেই আঙুলি ভাঙি দিম কিন্তু জুবিনদাৰ বিপক্ষে কোনো ধৰণৰ তেনেকুৱা মন্তব্য আমি শুনিব নিবিচাৰোঁ অসমৰ ৰাইজে শুনিব নিবিচাৰে কেৱল আমাক ন্যায় লাগে আৰু এই যে জুবিন পবিত্ৰ পুণ্যভূমিত লোকাৰণ্য পৰিৱেশৰ হৈ আছে দেখিছে নহয় আপোনালোকে আৰু এয়াই হ'ল জুবিন প্ৰকৃত অনুৰাগী আৰু আপোনালোকে কেতিয়াও শুই নাথাকিব আপোনালোকে মুক্ত কণ্ঠৰে বিচাৰক সকলোৱে একগোট হ'লে জুবিনদাই ন্যায় পাবই সেয়া আমাৰ বিশ্বাস ভয় লাগে আচলতে ক'ৰবাত যেন জুবিনদাৰ প্ৰকৃত ন্যায়ৰ পৰা আমি বিচলিত হৈ গৈছোঁ ক'ৰবাত যেন জুবিনদাৰ ন্যায় বিচৰা মানুহ কমি আহিছে তেওঁকতো আমি ঘূৰাই নাপাওঁ তেওঁ আশীৰ্বাদ আমি সদায় পাই থাকিম কিন্তু পোনপ্ৰথমে তেওঁক ন্যায় দিব লাগিব আমি আৰু সেয়াৰ দায়িত্ব আমাৰ প্ৰতিজন অসমীয়াৰ দায়িত্ব আমি একগোট হ'বলৈ হ'ল জয় আই অসম জয় জুবিনদা #জাষ্টিছ ফৰ জুবিনদা